নমস্কাৰ ষ্টাডি উইথ কমফৰ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। সেই ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা হৈছে সমাধিস্থলৰ ওপৰত কুৱেশ্যন আহি থাকে। 4th গ্ৰেডৰ এক্সামত যোৱাবাৰ আহি গৈছে, 3rd গ্ৰেডতো আহিব পাৰে, অহাৰ চান্স আছে। সেইবাবে মই কেইটামান যিকেইটা অসমৰ লগত ৰিলেটেড, লগতে অসমৰ সাহিত্য সংস্কৃতিৰ ধৰ্মৰ লগত জড়িত ব্যক্তি, মহান ব্যক্তি কেইজনৰ সমাধিস্থল লৈ আহিছোঁ। আৰু লগতে এইকেইটা বিচাৰি পোৱাটো, একেলগে বিচাৰি পোৱাটো বহুত টান হয়। লগতে পেপাৰ পত্ৰ আদিটো এজনকৈহে পাব, মানে একেলগে নাপায়। সেইবাবে মই গুগল পেপাৰ তেনেকৈ চব মিক্স কৰি তেনেকৈ কুৱেশ্যনখিনি লৈ আহিছোঁ। ময়ো যিহেতু প্ৰেক্টিছ কৰি আছোঁ, কাৰণ ভিডিঅ'ৰ যোগেদি মোৰো প্ৰেক্টিছ হৈ আছে, লগতে আপোনালোকেও কিবা এটা মই দিব পাৰিছোঁ। সেইবাবে ভিডিঅ'টো মই কৰি আছোঁ, কোনো ভিউৱাৰ্ছৰ কাৰণে নহয়, মানে মই ভিউৱাৰ্ছ পাব লাগিব সেইটো মোৰ কোনো ইণ্টেনশ্যন নাই। মই প্ৰেক্টিছ কৰি আছোঁ, মোৰ নিজৰো কিবা এটা ভাল হ'ব, লগতে মোৰ কথা কোৱাৰো এটা প্ৰেক্টিছ হ'ব, লগতে আপোনালোকৰো কিবা এটা সুবিধা হ'ব বুলি ভাবি মই ভিডিঅ'টো আগবঢ়াওঁ। চ' বেছি কথা নকওঁ, সমাধিস্থলৰ ওপৰত কুৱেশ্যন লৈ আহিছোঁ আৰু ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভালকৈ চাব। ভূপেন হাজৰিকাৰ সমাধিস্থল ক'ত আছে? ভূপেন হাজৰিকাৰ সমাধিস্থল আছে গুৱাহাটী জালুকবাৰী। এইটো সকলোৱে জানে, কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিৰ নিচেই কাষতেই আছে ভূপেন হাজৰিকাৰ সমাধিস্থল। তাৰ পাছত আছে শংকৰ মাধৱদেৱৰ সমাধিস্থল ক'ত আছে? মধুপুৰৰ পশ্চিমবংগত। যিহেতু মধুপুৰত দুয়োজনে ইহলীলা সম্বৰণ কৰিছিল, সেইবাবে মধুপুৰত আছে শংকৰ মাধৱৰ সমাধিস্থল। তাৰ পাছত মনত ৰাখিব চুকাফা, আহোমৰ প্ৰথম স্বৰ্গদেউ চুকাফাৰ ক'ত আছে? সমাধিস্থল চৰাইদেউ মৈদামত আছে। আৰু লগতে লাচিত বৰফুকনটো খুবেই ইম্পৰ্টেণ্ট হয়, কিয়নো লাচিত বৰফুকনৰ জন্ম জয়ন্তী আমি পালন কৰি গৈছোঁ। লগতে সকলোৱে মনত আছে চাগে, ৰচনা প্ৰতিযোগিতা সকলোৱে দিছিল, সকলোৱে লিখিছিল 150টা ৱৰ্ডত। সেইবাবে আহিব পাৰে, যিহেতু মানে কাৰেণ্ট নিউজ হয়, সেইবাবে মই লৈ আহিছোঁ লাচিত বৰফুকন, যোৰহাট হুলুংপাৰা। মনত ৰাখিব, এইটো মানে সকলোৱে নাজানিব পাৰে, সেইবাবে মানে নাজানা কুৱেশ্যন, ভিতৰৰ কুৱেশ্যনবিলাক আহিব। সহজ কুৱেশ্যন ইমান নাহে, টান কুৱেশ্যন আহিব এইবাৰ, কাৰণ নিগেটিভ মাৰ্কিঙো আছে, ভালকৈ আপোনালোকে চাব। লগতে মই যিকেইটা দিছোঁ সেইকেইটাই যে আহিব সেইটো কোনো কথা নহয়, তাৰ বাহিৰত কুৱেশ্যন এটা আহিব পাৰে, কিন্তু অপশ্যনত ইয়াৰ ভিতৰত কেইজনমান ব্যক্তিয়ে থাকিব আপোনালোকৰ, আৰু সেই ব্যক্তিকেইজন আপোনালোকে যদি এইকেইজন জানে তেতিয়া আপোনালোকে আইডিয়া কৰিব পাৰিব। সেইবাবে মই ভিডিঅ'টো আপোনালোকৰ সুবিধাৰ বাবেই আগবঢ়াইছোঁ। ময়ো যিহেতু পঢ়ি আছোঁ, যাতে আপোনালোকৰো কিবা এটা সুবিধা হয়, সেইবাবে মই ভিডিঅ'টো দিছোঁ। মই ভিউৱাৰ্ছ বাৰে বাৰে কৈছোঁ বাৰু, সেইটো ভিউৱাৰ্ছৰ কাৰণে মই ভিডিঅ' বনোৱা নাই, মোৰ নিজৰ প্ৰেক্টিছৰ, মোৰ নিজৰ কাৰণে মই বনাইছোঁ। কোনোবা চালে চাব পাৰে, কোনোবাই যদি নেচাই স্কিপ কৰে তেনেহ'লে স্কিপ কৰিব পাৰে। মূলা গাভৰু আপোনালোকে জানে, খুবেই ইম্পৰ্টেণ্ট হয়। তেওঁৰ ক'ত আছে? সমাধিস্থল বিশ্বনাথ চাৰিআলি চতিয়াত আছে। তাৰ পাছত আছে জয়মতী খুবেই ইম্পৰ্টেণ্ট হয়। তেওঁৰ ক'ত আছে সমাধিস্থল? শিৱসাগৰৰ জয়সাগৰত আছে। আৰু আপোনালোকে সেই যিটো সমাধিস্থল তাক ফাকুৱা দৌল বুলিও কোৱা হয়। লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ক'ত আছে? তেজপুৰত আছে। ক'ত আছে? পৰুৱা চাৰিআলিৰ কমলা নগৰত আছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল ক'ত আছে জানেনে? বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল আছে তেজপুৰৰ স্মৃতি উদ্যান বুলি কোৱাও হয়, মানে তেওঁৰ সমাধিস্থলক স্মৃতি উদ্যান বুলি কয়, আৰু তেজপুৰত আছে। লক্ষ্মীনাথ বেজবৰুৱা ক'ত আছে? লক্ষ্মীনাথ বেজবৰুৱাৰ সমাধিস্থল বুলি তেনেকুৱা কোনো স্থল নাই, কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হৈছিল ডিব্ৰুগড়ত, সেইবাবে মই ভাবিছোঁ ডিব্ৰুগড়তে তেওঁৰ সমাধিস্থল আছে চাগে। আপোনালোকে কমেণ্ট কৰিব যদি মানে আপোনালোকে তেনেকুৱা কিবা তথ্য পাইছে লক্ষ্মীনাথ বেজবৰুৱাৰ সমাধিস্থলৰ ওপৰত, তেনেহ'লে আপোনালোকে কমেণ্ট কৰিবচোন। তাৰ পাছত আছে কনকলতা, আছে গহপুৰৰ বৰঙাবাৰীত। তাৰপাছত গোপীনাথ বৰদলৈ, খুবেই ইম্পৰ্টেণ্ট ব্যক্তি হয় তেওঁ, মানে অসমৰ। গোপীনাথ বৰদলৈ সমাধিস্থল ক'ত আছে? গুৱাহাটীৰ নৱগ্ৰহত তেওঁৰ সমাধিস্থল, মানে তেওঁক সমাধিস্থল নৱগ্ৰহতো সমাধি দিয়া হয়, সেইবাবে গুৱাহাটীত দিয়া হৈছিল, গুৱাহাটী নৱগ্ৰহত। আৰু এইটো আহিছিল মানে 4th গ্ৰেড, যিটো আমাৰ 4th গ্ৰেড পৰীক্ষা দুটা লেভেলত হয়, যিটো 8 পাছ আৰু 10 পাছ। 10 পাছত আহিছিল, আৰু 10 পাছৰ কুৱেশ্যন পেপাৰখন যোৱাবাৰ অলপ টান আহিছিল, আপোনালোকে সেইবাবে বহুত ভিতৰৰ কুৱেশ্যন চাব লাগিব। মই কেইটামান ইম্পৰ্টেণ্ট পইণ্ট উলিয়াই লৈছোঁ কুৱেশ্যন পেপাৰখনৰ পৰা, সেইকেইটা আপোনালোকক বাৰু লাষ্টত দেখাম, ভিডিঅ'টোৰ লাষ্টত। এইটো চাওক বাৰু, আজান পীৰৰ ক'ত আছে? শিৱসাগৰৰ দিখৌমুখৰ শৰাগুৰি চাপৰিত। আৰু অপশ্যনত এনেকৈ আহিছিল, শিৱসাগৰৰ দিখৌমুখৰ শৰাগুৰি চাপৰিত কাৰ সমাধিস্থল আছে? অপশ্যনত আছে বিষ্ণুপ্ৰসাদ ৰাভা, জৱাহৰলাল নেহেৰু, বা তেনেকৈ
আজান পীৰ আছিলে গোপীনাথ বৰদলৈ তেনেকৈ কোনোবা আছিলে জ্যোতিপ্ৰসাদ ৰাভা তেনেকৈ আছিলে আপুনি যদি 3জন জানে তেনেহ'লে আজান পীৰৰ যদি নাজানেও তেনেহ'লে অপশ্যনত তেনেকৈ লগাই দিব পাৰিব সেইবাবে মই এইকেইটা দিলোঁ আপোনালোকে এইকেইটা খুব ভালকৈ চাব লগতে ইণ্ডিয়াৰ ক্ষেত্ৰত জৱাহৰলাল নেহেৰু আছে শান্তিবন যাক তেওঁৰ সমাধিস্থলক শান্তিবন বুলি কোৱা হয় লাল বাহাদুৰ শাস্ত্ৰীৰ বিজয়ঘাট বুলি কোৱা হয় আৰু লগতে ইন্দিৰা গান্ধীৰ শক্তিস্থল বুলি কোৱা হয় খুবেই ইম্পৰ্টেণ্ট হয় লগতে এইকেইটা কনফিউজন হৈ থাকে সেইবাবে মই একেলগে দিছোঁ অটল বিহাৰী বাজপেয়ী কি বুলি কয় সদৈৱ অটল তাৰ পাছত আম্বেদকাৰক কয় কি বুলি কয় সত্যভূমি মোৰ লিখোঁতে আখৰ বেয়া হৈছে কাৰণ মই মানে স্পীড লিখিলোঁ আৰু ভাবিছিলোঁ ভিডিঅ'টো এইটো নিদিম কিন্তু ভাবিলোঁ যিহেতু মই নিজেই লিখিলোঁ সেইবাবে আপোনালোককো দিওঁ আপোনালোকৰো কিবা সুবিধা হ'ব আখৰৰ লগত ইমান কথা নাই কম্পিটিশ্যন বহুত বেছি সেইবাবে নিজৰ জ্ঞানটো বহুৱাত বেছি গুৰুত্ব দিব লাগে আখৰটো বেয়া হয় বা বানানো কিবা ভুল হৈ থাকিব পাৰে মাজত কাৰণ মই বহুত খৰধৰকৈ লিখিছিলোঁ ভিডিঅ' এইটো দিম বুলি ভবা নাছিলোঁ কিন্তু পিছত ভাবিলোঁ দি দিওঁ কাৰোবাৰ নহয় কাৰোবাৰ সুবিধা হ'ব লগতে মই যে কৈছিলোঁ মই কেইটামান ইম্পৰ্টেণ্ট পইণ্ট মানে লিখি লৈছোঁ আৰু মই তেনেকৈ পঢ়িছোঁ মানে আৰু সেই পইণ্টকেইটা মানে মই যিকেইটা আগৰ কুৱেশ্যন পেপাৰ আছে তাৰ পৰা কুৱেশ্যন পেপাৰখিনি চাই মানে পইণ্টকেইটা উলিয়াই লৈছোঁ কেনেকৈ সমাধিস্থল এইটো মই দিলোঁৱে ভিডিঅ' ছদ্মনাম চাব পাৰে আপোনালোকে এৱাৰ্ড চাব অলিম্পিকো চাব উৎসৱ চাব কোনটো উৎসৱ কিহৰ লগত যেতিয়া গোটেই নৰ্থ ইষ্টৰ উৎসৱ চাব লাগিব লগতে বাহিৰেও চাব লাগিব পোংগল লহৰী ক'ত পালন কৰা হয় সেইটো চাব তাৰপিছত অসমৰ প্ৰথমবোৰ সেইবিলাক চাব অসমৰ প্ৰথম মহিলা অসমৰ মুখ্যমন্ত্ৰী মানে অসমৰ প্ৰথমবিলাক মানে গোটেইবিলাক চাব তাৰপিছত লগতে সীমা অসমৰ গোটেই 4 সীমাটো ভালদৰে জানিব লাগিব লগতে কিমানখন দেশৰ লগত শ্বেয়াৰ কৰিছে সেইটো জানিব লাগিব লগতে যোৱাবাৰ প্ৰত্যেকখন মানে 3rd গ্ৰেড 4th গ্ৰেড গোটেইকেইখন পেপাৰতে সীমাৰ এটা নহয় এটা কুৱেশ্যন আহিছে দেই তাৰপাছত খেলৰ সংখ্যা জানিব লাগিব আপোনালোকে খেলৰ সংখ্যা বহুত মানে এনেকুৱা ভিতৰৰ কুৱেশ্যন আহিছে খেলৰ সংখ্যা আপোনালোকে জানেই নিশ্চয় হয়নে বা কাবাডী সেনেকৈ আপোনালোকে চাই যাব ক্ৰিকেটৰ ফুটবলত এনেকৈ খেলৰ সংখ্যা জানে কিন্তু প্ৰশ্নত এনেকৈ আহিছে যে যে খেলটো হয় খেলটো মানে বহি থাকে আৰু কিছুমানে আৰু কেজন মানে দৌৰি থাকে হয় এনেকৈ ধৰিবৰ কাৰণে মানে এনেকৈ থাকে এনেকৈ থাকে নহয় এনেকৈ বহি থাকে কেজন মানে এনেকৈ চুই দিব লাগে যে দৌৰি যায় এনেকৈ কিমানজনে এনেকৈ আঁঠু কাঢ়ি থাকে সেইটো কুৱেশ্যন আহিছে সেইকাৰণে আপোনালোকে ভালকৈ চাব বিমান বন্দৰ চাব নৰ্থ ইষ্টৰ বিমান বন্দৰ ঠাই চাব মন্দিৰ চাব নৰ্থ ইষ্টৰ দুৰ্গ চাব সেইখিনি ইম্পৰ্টেণ্ট হয় আৰু যদি মই কিবা ইম্পৰ্টেণ্ট পাওঁ আপোনালোকৰ প্ৰত্যেকটো ভিডিঅ'ৰে শেষত তেনেকৈ দি দিম আজিলৈ ভিডিঅ'টো ইমানেই থেংক ইউ